পৰিস্থিতি যেনেকুৱাই নহওক যদি আপুনি পাৰিম বুলি লয় তেনেহলে হেয়া আপুনি কৰিব পাৰিবই নমস্কাৰ মই দেবেশ গড়ে আজি আপোনালোকক এটা মোটিভেশনাল ষ্টৰী ক'বলৈ আগবাঢ়িছো দুটা ভেকুলি কথাৰে দুটা ভেকুলি আছিল আৰু দুটা ভেকুলিয়ে পথাৰত চৰি ফুৰোতে এটা দ গাঁতত সোমাই পৰিল আৰু সেই গাঁতটোৰ পৰা ওলাবলৈ দুইটা ভেকুলিয়ে বহুত জাপ মাৰিবলৈ আৰম্ভ কৰিলে আৰু সেই জাপ মাৰি মাৰি তাহাঁতি পাৰ হ'ব পৰা নাই আৰু হেতি বিখত ৰবও পৰা নাই তেনেতে তাহাঁতৰ যি ফৈদৰ ভেকুলিখিনি আছিলে তাহাঁতি সেই গাঁতটো মুখাগত আহি তলত গাঁতৰ ভিতৰত থকা ভেকুলিকেইটাক চিঞৰি চিঞৰি ক'বলৈ ধৰিলে যে তহঁতি নোৱাৰ আৰু বাহিৰত ওলাবলৈ আহিলে বেছি কষ্ট পাবি তেনেকৈ থাক তেনেকৈ মৰি যাবি আৰু সেই কথা শুনি গাঁতৰ এটা ভেকুলিয়ে জাপ মাৰিবলৈ বন্ধ কৰি দিলে কিন্তু আৰু এটা ভেকুলি আছিল যিটো ভেকুলিয়ে জাপ মাৰিবলৈ বন্ধ কৰা নাছিলে সি তেতিয়াও জাপ মাৰি আছিলে আৰু তেতিয়া অলপ বেছিয়ে জাপ মাৰিছিলে কিয়নো সি ভাবিছিলে যে তাৰ লগৰ যিখিনি ভেকুলি আছিলে সেই ভেকুলিখিনি যেন কৈছে সি আৰু পাৰিব আৰু সি জপিয়াই থাকক আৰু সি বহুত জপিয়ালে আৰু সেই জপিয়াই 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 এটা সময়ত সেই গাঁতটোৰ পৰা বাহিৰত ওলাই আহিল আৰু সি আচলতে কলা আছিল সেই মানুহখিনি যেতিয়া কৈছিলে নোৱাৰ বুলি আৰু সি তেতিয়া ভাবি লৈছিলে যে পাৰিব বুলি কৈ আছে সেয়েহে এই কাহিনীটোৰ পৰা আমি এনেকৈ বুজিব লাগে যে আনে আমাক ভালে কওক বা বেয়াই কওক এটা পজিটিভ লৈ পাৰিমে বুলি আগবাঢ়িব লাগে ধন্যবাদ